হে দোস্ত, ওয়েলকাম টু কনুর চ্যানেল। আজি আমি কথা পাতিম আমাৰ ইয়াতে করোনা ভাইরাস ন কি এই করোনা ভাইরাস লৈ আজি আমি অলপমান কথা পাতিম। তো আপুনি ইয়াৰ ভিডিঅ'টো একেবাৰে লাষ্ট পৰ্যন্ত চাই থাকিব। করোনা ভাইৰাছটো কি, আমি ক'ৰ পৰা সৃষ্টি হ'ল, কেনেকৈ আহিল, ক'ত এতিয়া বেছি আছে আৰু ক'ত কিমান আছে, সকলো জানিবলৈ বুজিবলৈ শিকিবলৈ ব্লগ আমি এতিয়া ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপুনি ভিডিঅ'টো একেবাৰে লাষ্ট পৰ্যন্ত চাই থাকিব। এই ভিডিঅ'টো করোনা ভাইৰাছ ক'ৰ পৰা আহিল, কেনেকৈ মানুহৰ মাজত বিয়পি পৰে আৰু কেনেকৈ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ কেনেকৈ বিয়পি পৰে যাব পাৰে, করোনা ভাইৰাছটো এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ কেনেকৈ যাব পাৰে, এই বিষয়ে আমি কথা পাতিম। তো আপুনি নিশ্চয় ভিডিঅ'টো একেবাৰে লাষ্ট পৰ্যন্ত চাই থাকিব। তো চাওক, এই করোনা ভাইৰাছটো আৰম্ভ হৈছিল 2019 চনৰ ডিচেম্বৰ মাহত সাউথ চাইনাৰ চিফুড উহানৰ মাৰ্কেটৰ পৰা এই করোনা ভাইৰাছটো প্ৰথমে আৰম্ভ হৈছিল বা আৱিষ্কাৰ হৈছিল। সকলো ধৰণৰ এনিমেলছ বা সকলো ধৰণৰ জীৱ জন্তু পোৱা গৈছিল এই মাৰ্কেটটোত। বিশেষকৈ কুকুৰ, চিকেন, সাপ, গাহৰি আৰু বাদুলি পোৱা গৈছিল এই মাৰ্কেটটোত। বিশেষকৈ এই ইত্যাদি এনেকুৱা বস্তু এই মাৰ্কেটটোত পোৱা গৈছিল। বাদুলিৰ পৰা প্ৰথমে এই করোনা ভাইৰাছটো মানুহৰ দেহত প্ৰৱেশ কৰিছিল আৰু প্ৰথমে বাদুলিৰ পৰা মানুহৰ দেহত আহিছিল। প্ৰথমে ই এজন মানুহৰ শৰীৰত ধৰিছিল, তাৰপিছত লাহে লাহে ই ভয়ংকৰ হ'বলৈ ধৰিলে। ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা জানুৱাৰীৰ প্ৰথম সপ্তাহলৈ ই হাহাকাৰ লগাই দিছিল। তাৰপিছত 1 জানুৱাৰীত উহানৰ মাৰ্কেট শ্বাটডাউন কৰি দিয়ে। চাইনাৰ বৈজ্ঞানিকসকলে আগতে ৰিচাৰ্চ কৰি পোৱা নাছিল যে এই ভাইৰাছটো ক'ৰ পৰা আহিল, কিন্তু পিছত লাহে লাহে ৰিচাৰ্চ কৰি পোৱা গ'ল যে এইটো এটা আনন'ন প্ৰাণীৰ পৰা আহিছিল। আৰু প্ৰথমে ইয়াত চাইনাৰ এটা আনন'ন প্ৰাণীৰ পৰা অহা এই করোনা ভাইৰাছটো এজন মানুহৰ গাত লাগিছিল আৰু তাৰ পৰাই আতংকৰ সৃষ্টি কৰিছিল। লাহে লাহে ই মানুহৰ মাজত বিয়পিবলৈ ধৰিলে। সেইটোক ৰোধ কৰিবলৈ চাইনাৰ এটা ডক্টৰে, যাৰ নাম আছিল ডক্টৰ লি অং ইয়া, এই ডক্টৰজনে এইটোক ৰোধ কৰিবলৈ প্ৰথমে সেই ৰোগীজনক চিকিৎসা কৰিবলৈ ধৰিছিল আৰু তাৰপিছত লাহে লাহে আৰু বেছি আতংকৰ সৃষ্টি হ'ল আৰু ডক্টৰজনে বুজি পালে যে এইটো এটা নতুন ভাইৰাছ হয়। আগতে মানুহৰ মাজত এইটো কেতিয়াও নাছিল আৰু ইয়াৰ প্ৰভাৱটি আগতে জনা নাছিল। সেইকাৰণে ডক্টৰ লি অং ইয়া তেওঁৰ ডক্টৰৰ গ্ৰুপত হোৱাটছআপ যোগেদি মেছেজ কৰি কৈছিল যে সতৰ্কতা ল'বলৈ, এইটো এটা নতুন ভাইৰাছ হয়, ইয়াৰ পৰা সতৰ্কতা হ'বলৈ, নহ'লে ই পিছত গৈ ভয়ংকৰ ৰূপ ল'ব পাৰে। সেইকাৰণে ডক্টৰজনে আগতেই সতৰ্কতাবাণী কৰি দিছিল আৰু সতৰ্ক হ'বলৈ কৈছিল। কোৱাৰ লগে লগেই ডক্টৰ লিঅনক এৰেষ্ট কৰা হৈছিল চৰকাৰৰ তৰফৰ পৰা। এই মিছা অপপ্ৰচাৰ চলাই মানুহৰ মাজত ভয় আতংকৰ সৃষ্টি কৰে, সেইকাৰণে তেওঁক এৰেষ্ট কৰা হৈছিল চৰকাৰৰ তৰফৰ পৰা। স্প্ৰেডিং ৰিমাৰ্ছ কেছত এৰেষ্ট কৰা হৈছিল। তেওঁক এৰেষ্ট কৰা লৈ যোৱাৰ কেইদিনমান পিছত যি হৈছিল ইতিহাসত একেবাৰে গোটেই জীৱন নোট হৈ থাকিব। তেওঁক এৰেষ্ট কৰি লৈ যোৱাৰ পিছৰ পৰাই উহান মাৰ্কেটত অতি দ্ৰুতগতিত ইনফেক্টেড হ'বলৈ ধৰিলে আৰু সকলো মানুহে এনেকৈ ইনফেক্টেড হ'বলৈ ধৰিছিল। আৰু ইয়াতে যিয়ে করোনা ভাইৰাছৰ কথা প্ৰথমে আগতে কৈছিল, ডক্টৰ লিঅনক করোনা ভাইৰাছে ইনফেক্টেড কৰিছিল আৰু তেওঁৰ 7 ফেব্ৰুৱাৰী 2020ত মৃত্যু আকোৱালি ল'বলগীয়া হ'ল ডক্টৰ লিঅনৰ। আৰু যদি চীন চৰকাৰে ইয়াক গুৰুত্ব দিলে আৰু তেওঁক কাম কৰিবলৈ দিলেহেঁতেন, তেনেহ'লে আজি এই বিশ্বত এনেকুৱা ভয়ংকৰ পৰিস্থিতি নহ'লহেঁতেন। ইয়াত চাইনাৰ উহান মাৰ্কেটৰ পৰা ওলাই আহি এতিয়া এই গোটেই বিশ্বত ভয়ংকৰ ৰূপ লৈছে এই করোনা ভাইৰাছে। আৰু জানুৱাৰী 2020ৰ পিছত ফেব্ৰুৱাৰী মাৰ্চত আৰু ভয়ংকৰ ৰূপত এই করোনা ভাইৰাছে আৰু আকোৱালি লৈছে। আৰু 2020ৰ 11 মাৰ্চত WHO অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনত অফিচিয়েলৰ ৱেবছাইটত মহামাৰী হিচাপে ঘোষণা কৰি দিছিল। আৰু WHOৰ
কোভিড-19ৰ চিটুৱেশ্যন ডেছবৰ্ড যদি দেখিব পৰা যায় তেনেহ'লে ই আৰু ভয়ংকৰ ৰূপত পৰিণত হ'ব। তো এতিয়া আমি চাই লওঁ, প্ৰায় 3 লাখ মানুহে ইনফেক্টেড হৈছে আৰু 14,000 মানুহে অলৰেডি ডেথ হৈ গৈছে। 1 লাখ মানুহে ৰিকভাৰ হৈছে আৰু সুস্থ হৈ উঠিছে। এইটো আছিল প্ৰায় 1 মাহৰ আগৰ WHOৰ নটিফিকেশ্যন। তো এনেকৈ মহামাৰী কৰোণাৰ সৃষ্টি হৈছিল আৰু গোটেই বিশ্বজুৰি আতংকৰ সৃষ্টি কৰিছে। তো যি কি নহওক, এতিয়া আপুনি আমি সকলোৱে সতৰ্কতা হ'ব লাগিব। সতৰ্ক হৈ থাকিলে একো নহয়, ইয়াৰ পৰা বাচিব লাগিব। কোন উপায়ত বাচিব পৰা যায় সেইটো কৰিব লাগিব। ভাই এনেকৈ সৃষ্টি হয়, এজনৰ পৰা আনজনলৈ যাব পাৰে। তো এই ভিডিঅ'টোৰ পৰা কিবা জানিলে বুজিলে শিকিলে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰক আৰু বন্ধুসকললৈ শ্বেয়াৰ কৰক আৰু একেবাৰে লাষ্টত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনিতে আজিলৈকে বাই বাই, গুড ডে, জয় আই অসম।